দীপাৱলী উপলক্ষে গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ। এই কাম নকৰিলে বাতিল হ'ব দোকানৰ লাইচেন্স। আজি এই পদক্ষেপসমূহৰ কথা এক সংবাদমেল যোগে সদৰি কৰিলে মেয়ৰ মৃগেন শৰণীয়াই। সংবাদমেলত মৃগেন শৰণীয়াই কয়, দীপাৱলীৰ বাবে গুৱাহাটীলৈ বিক্ৰীৰ বাবে অনা কলগছ য'তে ত'তে বিক্ৰী কৰিব নোৱাৰিব। ঘৰৰ পদূলিত লগোৱা কলগছ দীপাৱলীৰ পিছত য'তে ত'তে পেলাই নিদিব। ঘৰৰ পদূলিৰ পৰা জিএমচিয়ে সংগ্ৰহ কৰিব সেই কলগছ। সংগ্ৰহ কৰা কলগছ বন বিভাগক দিয়া হ'ব হাতীৰ খাদ্যৰ বাবে। কলগছ সংগ্ৰহ কৰিবলৈ NGOৰ লোক নগ'লে দিব পাৰিব অভিযোগ। 8811007000 নম্বৰত দিব পাৰিব অভিযোগ। প্ৰতিটো পথ উপপথ দীপাৱলীত স্বচ্ছ কৰি ৰখাৰ আহ্বান মেয়ৰগৰাকীৰ। পদূলি স্বচ্ছ কৰি ৰখা পৰিয়াললৈ দিয়া হ'ব বিশেষ প্ৰমাণপত্ৰ। আনহাতে প্ৰতিখন দোকানে ৰাখিব লাগিব দুটাকৈ ডাষ্টবিন। সেউজীয়া আৰু নীলা দুটা ৰঙৰ ডাষ্টবিন ৰখাটো বাধ্যতামূলক। নিৰ্দেশনা নামানিলে বাতিল হ'ব ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ।